কি যোৱা ৰাতি আঢ়ৈটা বজাত মোলৈ এটা ফোন আহিলে টাৱাৰৰ টেকনিচিয়ানৰ এই ছাইডটো ডাউন হৈছে গতিকে কি কাৰণে অকণমান চাই দি হয়তো মোৰ চোৰ অহা এটা মোৰ ডাউট হৈছে তাৰপিছত গাঁৱৰ মানুহ খবৰ দি বুলি ক'লে তাৰপিছত গৈ মই অলপমান ময়ো ঘৰৰ পৰা কাণ চলোঁ দেখিছোঁ হয় টাৱাৰত মই এটা চাউণ্ড এটা পাইছোঁ পাই গাঁৱৰ মানুহক গৈ মই খবৰ দিলোঁ খবৰ দিয়াৰ পিছত গাঁৱৰ মানুহখিনি আহি পেলাই চোৰ এটা বাৰু ধৰা পৰিলে চোৰ এটা কি টাৱাৰ পৰা জাপ মাৰি যাওঁতে পিছে গৈ আমি ধৰিলোঁ পুলিচক খবৰ দিলোঁ পুলিচে চোৰটো লৈয়ে গ'ল এতিয়া আকৌ ফায়াৰ ব্ৰিগেডো আহিছে বাৰু ৰাতি আৰু এইচ ডি এফৰ মানুহ আহিছিলে আৰু আপোনাৰ এই ফেৰগাঁও টি পুলিচৰো আহিছিলে লৈ যাই পুলিচে আহি এইবিলাক চোৱা চিতা কৰিলে কৰি তেওঁলোকৰ কাম এতিয়া তেওঁ কি কয় কিন্তু চোৰ এটা ধৰা পৰিছে চোৰটো কিবা নামো কৈছিলে এই কিবা বড়ো কৈছিলে এই মাছবাটৰ বোলে কৈছে বোলে গুৱাহাটী গাড়ী চলাই থাকে তেনেকৈ তাৰ চোৰটো আইডেণ্টি কাৰ্ড এখন পৰি লৈছে আই কাৰ্ড এখন পৰি লৈছে মানে ভোটাৰ কাৰ্ড এখন পৰি লৈছে মানি বেগ এটা পৰি লৈছে টুপি এটা পৰি লৈছে তাৰপিছত এতিয়া চোৰটো আমি জানামতে ওদালগুৰি মেডিকেলত চিকিৎসাধীন হৈ আছে সিমানখিনিয়ে আৰু এতিয়া কথা লগতে কি উদ্ধাৰ হৈছে উদ্ধাৰ টাৱাৰৰ 4-5জন পাৰ্ট কিটা আৰ কেবল আৰু কিবা কিবি বেগ আৰু হেণ্ড গ্লোভ তেনেকুৱা ধৰণৰ বস্তু হৈছে এজন হৈছে এতিয়া বৰ্তমানলৈকে এইটো আমাৰ ইণ্ডাছ টাৱাৰ লিমিটেডৰ হেৰি টাৱাৰ হয় আইডিটো হ'ল SARNG1 ৰাতি মই 2:30মানত মই হেৰি পালোঁ এটা ফোন আহিলে মোৰ ছাইডটো ডাউন হৈছে লগতে মই এলাৰ্ম চাওঁতে টাৱাৰ পাৱাৰ ফেইলাৰ এলাৰ্মটো পোৱাৰ লগে মই ভাবিলোঁ আৰু ইয়াত চোৰ সোমাইছে লগতে আমাৰ অ'নাৰ ভৱেন দাক ফোন কৰিলোঁ যে তাতে চোৰ হ'ব পাৰে আপুনি হেৰি কৰক অকলে নাযাব দুজনমান গাঁৱৰ মানুহ হেৰি কৰক লৈ পেলাই যাওক তাৰপিছত দাদাই সেইটো কৰিলে কৰাৰ পিছত দাদাই মানুহকেইজনমান আনি আহে যে চোৰ পলাইছিলে তাত খেদি ধৰিছে আৰু চোৰটো পুলিচক গতাই দিয়া হ'ল কোন জেগাত আছে এইটো ওদালগুৰি ডিষ্ট্ৰিক্টৰ সাৰেং বুলি কয় এইখিনি আপুনি কি দায়িত্বত আছে মই ইয়াৰ টেকনিচিয়ান এইটো RRU বুলি কয় এইটো মানে 2G 4G হেৰি কৰে আৰু নেটৱৰ্ক হেৰি কৰে হয় এজনে এতিয়া ওদালগুৰিত নিয়া বুলি শুনিছোঁ চিকিৎসাৰ কাৰণে কোন থানা পৰে এইটো খৈৰাবাৰী পৰে